बढ़िया बहुत तेज हो रहा है अभी मजा आएगा ना भिड़ो এয়া মা নমস্কাৰ বাইদেউ নমস্কাৰ ৰাজু মা একদম তই যদি বিচাৰ অলপ সময় কিয় তই আজিয়ে পাহৰি যা তোক মই হাতযোৰ কৰিছো মাত্ৰ এবাৰ শুনে মাত্ৰ এবাৰ তাই মাতটোক নাই দে আৰে কৈছো কিন্তু আৰে কৈছো আৰে কৈছো কৰিছো আৰে কৰিছো কিন্তু এবাৰে কৰিম আৰে কৰিছো কিন্তু এবাৰে কৰিম তাৰ পাছত আৰু মই নোৱাৰো নাই ৰবা তো হেল্ল' এভৰিৱান ফাইনেলি আছো মই লখিমপুৰ লগত আছে ই গান্দু ভূঞা আৰু এইটো মুন্মি কলিতা বিশেষ এটা কাৰণত শ্বুটিঙত তো কিহৰ শ্বুটিং হ'ব চব দেখাম আপোনালোকে মনটো ভিডিঅ'টো চাই থাকিব তো গাইজ মানে আমি ভাবিলোঁ অকণমান ৰিলচ বনাই লওঁ কাৰণ শ্বুটিংটো আজি নাই শ্বুটিং যাম আমি লালুকত হ'ব শ্বুটিং তো মুনাক দিলোঁ কেমেৰা এয়া ধুনীয়াকৈ ৰখি আছে এয়া ভণ্টিহঁত আছে ৰিলচ বনাবলৈ আৰু জানুৱে বনাব ৰিলচ আৰু আমাৰ এই পোৱালীকেইটা আছে মোৰ ভাল ফ্ৰেণ্ড এইকেইটা হেই লাজ কৰিছ নি কথাটো হেৰি এটা আছে চা কিবা আছে অঁ এতিয়া আছে আৰু আছে এইপিনে মানুহ বাকী চাই থাকিব ভিডিঅ'টো চাই দিলে গম পাব গৰম বেছি কাৰণে কথাটো বেছি ওলোৱা নাই এইটো কণ্টেণ্ট কৰি আছে ৰাজশ্ৰী ৰাম চাপৰি এইটো এটা থেংক ইউ এইটো ইয়াৰ বয়ফ্ৰেণ্ড সেইকাৰণে মই যে অথনি যে কৈছিলোঁ যে কিবা বুলি তাৰ নাম মুন্মি বুলি সেইকাৰণে কৈছিলোঁ কণ্টেণ্ট দি আছে বয়ফ্ৰেণ্ড হয় পানী খাবলৈ আনিছে নিদা খাওঁ গাইজ এতিয়া আমি ভাবিছোঁ লাহেকৈ যাওঁগৈ শ্বুটিং কৰিলে ইহঁতি বা ব্লগটো ইমান বনাই থকা হোৱা নাই কাৰণ মোবাইলৰ চাৰ্জ নাই আৰু ইমান ব্লগ বনাব নোৱাৰোঁ যে সেইকাৰণে তো ডাইৰেক্ট গৈ আছোঁ এতিয়া আমি লখিমপুৰ টাউন ইয়াৰ মুন্নাই বডি উলিয়াইছে ই ওলাই ল'লে ধুনীয়াকৈ হাৰামিটো আৰু এইপিনে লুকচটো ধুনীয়া লাগিছে আৰামত মজা লাগিছে আৰু এইটো আমাৰ সেই ৰাজশ্ৰী ঘৰতে থাকিলোঁ থেংক ইউ মোৰ নামটো চেঞ্জ কৰাৰ বাবে তো ইও এতিয়া আমাৰ পকতে লম্ভি যাব এতিয়া পকতে লম্ভি যাব কাম আছে যিহেতু আৰু আজিকালিৰ দিনত এই বস্তুটো আগতে দেখিছে আপোনালোকে চাওকচোন এনেকৈ ফটো যে লাগি থকা বহুত কম অঁ তো প্ৰথম আমি 3টা আহিলোঁ এতিয়া আমি কেইটা হ'লোঁ 4টা তাৰপৰা 5টা হ'ল ন 5টা তো এনেকৈ আৰু জীৱনটো এইটো প্ৰথম চিটত যাব এয়া আমাৰ মা নমস্কাৰ বাইদেউ নমস্কাৰ ৰাজুহঁতৰ মা একদম ইয়াতে থাকিলোঁ কি ক'ম এতিয়া মায়ে কৈছে আকৌ আহিব নাই যদি পাৰোঁ আকৌ আহিম দেই কান্দিছে নাকান্দিব অঁ তাকে যেতিয়া সময় হয় এইপিনে আহিলে সোমাই যাম আজিলে বাই বাই চবকে বল ধৰিব এনেকৈ যাবি নি ফাইনেলি লখিমপুৰ টাউনত আছিলোঁ এখন পাৰ্কত এখন বহুত ধুনীয়া পাৰ্ক তো এইকেইটাতো দখৰাকেইটা কথাই নকওঁ দেখিলে নহয় লিলিমা এখন আৰু মই ইয়াক লগ পালোঁ ইয়াৰ আপোনালোকে চিনি পাব চাগে যিসকল মোৰ ইনষ্টাৰ পৰা ইউটিউবত ছাবস্ক্ৰাইবাৰ আছে চিনি পাব ইনষ্টাৰ নামটো কি বুলি আছিলে মই পটককৈ পাহৰি থাকিলোঁ ৰিলচটো বনাম এতিয়া লাহেকৈ মোৰ কণ্টেণ্ট বনাম চাওঁ কি হয় তো আপোনালোকে ভিডিঅ'টো চাই থাকিব পাৰ্কখন ধুনীয়া লাগিছে মই এপাক দেখাই দিম ধুনীয়াকৈ গাইজ পাৰ্কত সোমাই ভিডিঅ' চিডিঅ' বনালোঁ আপোনালোকে ভিডিঅ'বোৰ ইনষ্টাগ্ৰামত পাবই তো ইও যায়গৈ বাকী আমিও যাওঁ বিদায় বাই বাই একদম ভিডিঅ'টো ব্লগ মোৰ ইউটিউবৰ কাৰণে তো কি ক'ম এতিয়া লালুকলৈ গৈ থাকোঁ তাতে আৰু যিখিনি পাওঁ দেখাই থাকিম নে কি মাৰাক চালি তো গাইজ মানে প্ৰথমতে যে ভিডিঅ'টো দেখিছিলোঁ যে ক্লিপটো সিহঁতিকেইটা চাই আছে ইয়াত তেনেকৈ এডিট কৰা চাই আছে সিহঁতি এইপিনে আমাৰ ডেটা পাই গ'ল বৰ্তমান আহি তাৰপিছত ই হাঁহিছে সেইটো আছিলে ই সেইটো চাপৰি এইটো চুলি দেখা চাপৰি অকল চুলি নাথাকে চুলিটো আজিকালি মানে প্ৰফেচনেল ফাইনেলি শ্বুটিং আমাৰ আৰম্ভ হ'ব ৰাতি 10টা বজাৰ পৰা
তো মই এতিয়ালৈকে দেখুৱা নাই আমাৰ শ্বুটিঙৰ আমাৰ ইলেক্ট্ৰনিক দেখাই নাই তো আপোনালোকক মই দেখাম এইয়া হেল্ল' ফোন লাগি থকা নিচিনা এটা হেল্ল' বুলি কৈছে তো ইয়াত চিন হ'ব ধুনীয়াকৈ ইহঁতি দেখাব কোনোবা এটাই কেমেৰাত ইয়াত ধুনীয়াকৈ চিন হ'ব প্ৰথম চিনটো হ'ব তো কি ক'ম আৰু চিনটো দেখাই দিব সিহঁতি কোনোবা এটাই আৰু শ্বুটিং কৰা চাই থাকক কি আছিলে ইয়াৰ নামটো মুনমি নেকি মুনমি কলিতা আৰু এইপিনে এয়া ধুনীয়াকৈ শ্বুটিং আৰম্ভ হৈছে ইয়াৰ কেমেৰা এইপিনে প্লাছ এলাইটমেণ্ট এইকেইটা এছিষ্টেণ্টকেইটা বৰষুণ দিছে পূৰা প্ৰেমত পৰিছে চাওক গাইছি গোটেই মুখত পিম্পল অঁ তো হ'ব আৰু লাহেকৈ মই তাইক বহুত ভাল পাওঁ ইমান সহজতে মই তাইক পাহৰিব নোৱাৰোঁ তই মোক এবাৰ তাইক ফোন কৰি তাই মাতটো শুনাই দে মই পাহৰি যাম তোক মই প্লিজ কৈছোঁ তই তাই মাতটো শুনাই দে তই ফোন এটা কৰ না শুনা বুলি ক'লে সেইটো পালোঁ যদি বিচাৰো অলপ গো মুখখনলৈ পজ কৰাগে ৰাখিল হৈ গ'ল তুমি মাললৈকে খোৱা এতিয়া প্লিজ ফোনটো এবাৰ কৰ না কৰিম এবাৰে কৰিম তাৰপিছত আৰু মই নোৱাৰোঁ কৰিম এবাৰে কৰিম কিন্তু তাৰপিছত আৰু মই নোৱাৰো চকু তেনেকুৱা নাই হোৱাচোন ধুনীয়া দিছে অ' কালা এনেকৈ আহিলে আৰু মজা আহিছেচোন মই কেনেকৈ চাম বিদ্যা ভাল আহিছে লগা লগোৱা কাণত লোৱা স্পীকাৰ দিম তেতিয়াহে স্পীকাৰ দিলে অঁ এতিয়া হ'ব লোৱা না দেখিলি নহয় বিজি আছে তাই মই নোৱাৰো তই তাইক পাহৰি যা দেই হৈ গ'ল দিয়া ডিঙিটো অলপ ওপৰলৈ মোক কৈ দিয়া মোবাইলটো ওপৰত উঠাই ল'বা হা তোক বহুত ভাল পাইছিলোঁ তই কিন্তু বুজি নাপালি তো গাইজ ফাইনেলি ব্লগটো এতিয়ালৈকে যোনে যোনে চাই আছে এটা কমেণ্ট কৰিব এয়া আৰু আমি শুলোঁ ইয়াৰ স্কিপ অকণমান লিখি আছে গেধেলাই আৰু অলপ গেম খেলি আছে এইবোৰ তো কি ক'ম আৰু গুড নাইট নেক্সট ভিডিঅ'ত লগ পাম